চেনি মই মানুহটো থাকোতে মোক দেখোন নামেদি তই হাপাকে মাতছাই তোৰ লগত মোৰ কোনো কথা নাই তোৰ ভাইৰ লগত আছে সেইকাৰণে মাতি হা ভাইৰ লগত আছে কথা মুচুতালক আইছা আকৌ মোকে দম দিবা আইছা তই মই তোক কিঠান দম দিলো হে মিছা মিছা কথা কৈ ফেলে মোৰ মাথাটো গৰম কৰি নলবি ঐ কি কৰবি তই মোক মাথা গৰম কৰিলি তই মোক কি কৰবা পাৰবি ঐ ভাই কে মুছে কাৰ বাহাত জুই লাগাৰ দৰে আটা পাৰি কি হৈছি নকা কি হৈছে দেখা নাই তাই তোৰ বাইৰে অলপমান মুখখন চম্ভালি কথা কবা দিবি নহলি কেঠাম্বা তেতিয়া কি কৰবি এই ষ্টপ দিছ কাজিয়া তহঁতৰ বক্সিং খেলাৰ লেফাৰী হবাৰ মোৰ মন নাই ৰেফাৰী হবা মন নাই যদি মোৰ লগত কথা ঐ আছে কিবা যদি কথা আছে এতে পাত কাৰো গোপন মেল মাৰবা লগি মই এটা জাগা ৰাখি থোৱা নাই এই সব কথাত কে ভাগ লয় কেতিয়াবা কিন্তু চকু মুজি এনকে কুঠাৰ ঘূৰে দিম যোনি জন্মৰা মোৰ থাকি মই কিবা চাই থাকিম নেকি মই এতিয়া মূৰত মাৰি দিম মাৰবি আও দে থৌ আও লৌ দে মাৰ কি তই মোক কোঠাৰ হাতত দি মাৰবা দিছা সৰুপে তোক মই তুলি তালি ডাঙৰ হৈছো মই পৰশুৰাম নহয় এই তোক মাৰবা লাগি বাবা ও ভাই মই জানো দে তই মাৰবে নৰা এতিয়া থাক বাই ঐ ডাঙৰ খুৰা তই মোৰ আজলা চলি তোৰ বুকত খালি হা খুৰা মোৰ বাইছিলে এতে কোডাল ৰাতি মানুহ বিচাৰি নাপেলি কোঠাৰে দেখাই মই তোক খৰি ফালা দিম তোক মই বাই কিমান দে মৰা কাউৰি ফালি যাব পাছা মনে মনে থাক অলপ সময় হ'ব দে বাই এতিয়া গীতে নিজা অলপ ৰেষ্ট লওঁ পানী চানী খা বাৰ হাই প্ৰেছাৰ ল' প্ৰেছাৰ একো নাই দেশৰ মানুহ পৰে আৰু মৰে এৰে মৰাৰ নাই তই মোৰ ঘৰত বিয়া হৈ আহিম বুলি ভাবছা মোৰ ভাইটোৰ লগত সেইডালো নৰা তই সেইডালো বিয়া হৈ আহিবা নৰা তই বুঢ়ী হৈ থাকবি ঘৰতে তই আৰু 10টা মতাৰ তাত যাই ঘূৰি আহিবি তই বুঢ়াক পাতি কোডাল ৰাতি জেনি চাও মই কাণত ধৰি শপত খাইছো আহান কাণত ধৰলি নহব দুখান কাণতে ধৰ তই কথা দিলি দুখন কাণত কিয়ে 10খান কাণ থাকলি 10খান কাণতে ধৰলোৱে আৰু শুন মিঠেৰ প্ৰতি মোৰ কোনো ফিলিংছেই নাই তাক মই ভাল নাপাওঁ তোক এনাই কোনোবাই মাথাত পোকা সুমি দিছিয়ে পোকা নহয় সঁচা কথা কৈছি মোক সিদিনাখনে মই নিজে প্ৰমাণ পাইছো নহয় তই মিঠে পচাবা আৰু দেখি পেলাই এনেকা জেংকা থল লাগি চাই আছিলি সিদিনাখনে গম পাইছিলো মই তোৰ যে দিল মে লাড্ডু ফুটা হাই ক'ত দিল মে লাড্ডু ফুটা হে আকৌ লাড্ডু চাড্ডু ফুটোৱা নাই তই যদি বিশ্বাস নকৰা যৌ নামঘৰৰ সন্মুখত কাণত ধৰি পেলাই শপত খাই দেখুৱাম যৌ আকৌ নামঘৰত শপত খাব নালাগে এটা কথা কিন্তু কাণ খুলি শুনিলি তই যদি কেথাম্বা মিঠেৰ কথা চিন্তা কৰা নহয় তোক কিন্তু মই তামোল ফালা নিচিনা দিগলে ফালি পেলাম গম পাবি দিবি দেই তামোল কি নাৰকেল ফালা দিও ফালি দিবি মই তোৰ এইটো এগ্ৰিমেণ্টত চহী কৰি দিছো আৰু চেনি তই এইকেইদিন বাৰ লগত অলপ কাজিয়া চাইজা নকৰবিছো মইনো বাৰ লগত ক'ত কাজিয়া কৰিলো বাই মাথাটোত পোকা কামতে বাৰে মোৰ লগত যুদ্ধ কৰবে মই কি চাই থাকিম নেকি চাই থাকবে নালগে বাৰ লগত অলপ তই ফ্ৰেণ্ডশ্বিপ কৰ মোৰ কথা ৰাখ না প্লিজ জান চেনি ফ্ৰেণ্ডশ্বিপ কৰলি কাৰ মুৰেডা ল'ব আমাৰ প্ৰেমৰ ৰাস্তাটো 4 লাইন হাৱেৰ দৰে চিলচিলীয়া পকি হৈ যাব হয় নেকি তাতে আমাৰ প্ৰেমৰ গাড়ী একদম 120ত চলি থাকিব পাৰিম জয় বাই কি হল চেনি নহয় তোৰ সেই আগৰ পুৰাণা দুশ্মনী গিলাখান বাদ দি ফেলে আৰু নতুনকে ফ্ৰেণ্ডশ্বিপ কৰবে আছি প্লিজ একচেপ্ট মি হোৱাট একচেপ্ট মি বায়ু মোৰ পৰা ইংলিছ শিকি গেছি কি আৱে মোৰ লগত চুইচ লাগবা লগি কি তাই বল নোহোৱা হল নেকি বল আছে বাই কিন্তু তোৰ লগত মোৰ এনেকে সদায় কাজিয়া কৰি থাকিব ভাল নালাগে নহয় আৰু যদি মই এনেকে কাজিয়া কৰি থাকো তোৰ দেখোন বিয়াত আহিবই নাপাম সেইটো হয় তই যদি নাহা মোকনো জেতুকা খুৱাই কোনে দিব মা হালধিনো কোনে খুৱাব চেনি ইয়েছ চেনি বাই হাত মিলৌ চেনি আৰু বাৰ প্ৰিয় মিলন বাই তোকে মই মৰমৰ বাই বুলি মাতো তই মোক এনেকে কৰা মই এনে কৰা নাই নহয় চেনি বাপাৰ লগত মই কিবা শুনি পেলাইহে এইগিলা কৈছো মই এনে কোৱা নাই নহয় কালি পৰহিলৈকে মোৰ বিয়া মই তহঁতৰ লগত বেয়া হৈ থাকিব নোৱাৰো নহয় চেনি হাপা মাছগিলা বাৰু তই কিয় খেতা লাগছা ঐ খোলা দিছো মাছক আধাত দিছো দুদিন পিছত বায়াৰ লগত মোৰ বিয়া তই দেখোন ৰভাৰ খুঁটাটোতে একো পুতাই নাই কি ৰভা আৰু কিয় পুতপিয়া লাগে তোৰ আৰু বাৰ বিয়া মই মুকলি বিহু পাতা দি মাছ চোতালত পাতিম যাতে ৰাস্তাৰ মানুহগিলাখানে অপেনকে উপভোগ কৰিব পাৰে সেইটো বাৰু বুজছো কিন্তু হঠাৎ যদি বৰষুণ আহে তেতিয়া কি হ'ব হোৱাট প্ৰশ্ন কৰা তই
ইমান ডাঙৰ আছাম টাইপৰ ঘৰটো মই এনেই বনাই ৰাখিছোঁ হা বৰষুণ মাৰিলি চব তাতে সোমাই যাবি এই খুলহালি ভাল খৰচ কমত মাথা মাৰছা দেই তই পিছে এটা কথা নহয় বজাৰ সামাৰ হ'লনে নাই কৈছোঁ অল এভৰিথিং বজাৰ কৰা হৈ গৈছি বাৰু তই এতিয়া বিয়াৰ চিষ্টেমটো কেনেকে কৰিম বুলি ভাবছা সেইটো কওঁ চিষ্টেমটো মানে তই ৰাতিপুৱাই আমাৰ ঘৰত গুচি আহিবি দৰা ঘৰ কইনা ঘৰ বুলি দুখন ঘৰ নাথাকে বাকী নিয়ম চব আকেই তোক মই খালত গা ধুৱাম আৰু বাক দংকুলৰ পাৰত গা ধুৱাম তাৰ পিছত হোমৰ যুগ সাক্ষী কৰি দুৰু বিয়া খটাম এই হাপা হা। তই দেখোন তামাম মাথা মাৰছা ৱে মোৰ খৰচ বুলি একেবাৰে জিৰ' সেইটো হয় কিন্তু বেদ দিনাই তই মোক এটা হেল্প কৰি দিব লাগিব হেল্প মানে কি এই তোৰ বিয়াৰ দুদিনমান পিছত খাপলাং ঘৰৰ গেষ্টিকৰ বিয়া সেইকাৰণে দুখন ঘৰৰে খাৱা পাতি ভোজগিলা খান চেলেঞ্জ কৰা হ'ব যাতে আমাৰ ঘৰৰ ভোজগিলা 1 নম্বৰ হয় তাৰ কাৰণে হেড ৰান্ধনী মই তোকে বাচ্ছো কি কওঁ মই দৰাও হ'ব লাগিব ৰান্ধনীও হ'ব লাগিব নেকি অলপ টাইম হি তই ৰান্ধা বাঢ়া কৰবি তাৰ পিছত বিয়াত অহা মানুহগিলাক খোধপোছ কৰবি হ'ব দে ঐ হাপা তোক বাৰু মই এইখিনি হেল্প কৰিম হাজাৰ হ'লেও মোৰ এটা লেভেল আছে এইটো এ বিনি লেভেল আছে কাৰণেই চিলেকশ্যন কৰিছো বিয়াৰ দিনাখনে হেড ৰান্ধনী প্ৰেমত কিমান কষ্ট মইহে জানো সেইটো ময়ো বুজি পাওঁ চিকনাদা কিন্তু সেই বুলি মই একবাৰ বিয়া খোৱা ছোৱালী এটা মোৰ বোৱাৰী কৰি আনবা নোৱাৰো নহয় তই ঠিকে কৈছা ঐ জান মোৰ দাইচিয়া কলটো দুদিন পিছত আমাৰ দুইৰে বিয়া প্ৰেমিক প্ৰেমিকা হিচাপে আমাৰ এইখানে শেষ মিটিং তোৰ কেনেকুৱা লাগছি এই জান মোৰ কিমান ভাল লাগছে আপোনাক মই কেনকে বুজাই কমেই চিকনাদা কি কৰিম কি নকৰিম এনেকুৱা লাগি আছে হয় নেকি এই জান বিয়াৰ পিছত দুইটাই দুইটাক লগ পায়ে থাকিম কম ভাল লাগবনে চিকনাদা মাজে মাজে ময়ো এইবিলাক কথা চিন্তা কৰোঁ মোৰ কাৰণে যে আপুনি বিয়াখন পাতবালৈকে কম খান কষ্ট কৰিব লগা হৈছিল নে এই জান তোক পাবা লাগি মই কিমান কি কৰা নাই ডকাইত অপহৰণকাৰী থানাৰ আলহী চিকনাদা এতিয়া আকৌ মই তোৰ স্বামী হবা লাগি ওলাইছো প্ৰেম জনমে জনমে হা? মৰম নদীৰ কাপোৰ খাতত হিয়া দিয়া নিয়াৰ কথা মনত পৰেনে কিয় নপৰবই জান তুমি মোৰ মাথো মোৰ যৌৱনে আমনি কৰে ঐ লাহৰি বুকুৰ মাজত জ্বলে সদায় ৰাতি ৰাতি এই মৰম তোমাৰ বাবে সাঁচি থৈছো মই গোপনে ফাগুনতে আহি মই দেহি ঐ দৰাৰ সাজে পিন্ধি তোকে ঐ নিবলৈ
আৰু